আমাৰ অসমত যে ইমান ধুনীয়া ৱাটাৰফল আছে এটা, তো এইটো দেখাব বিচাৰিছো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। তো গাইজ আজি মই যাবলৈ ওলাইছো কাৰ্বি আংলং বেলুঘাট। তো আৰু কিমান প্ৰগ্ৰামৰ ভিডিঅ' চাই থাকিব। এতিয়া অকণমান ৰাইডো কৰোঁ। বহুত ধুনীয়া পিকনিক প্লেচ হয় আৰু বহুত ধুনীয়া এটা ৱাটাৰফলো আছে। তো দেখাব গৈ আছোঁ আমি। তো চাই থাকিব আপোনালোকে। আৰু আমি এতিয়া গৈ আছোঁ স্কুটি এণ্ট্ৰক দি গৈ আছোঁ। তো আমি দুইটাই গৈ আছোঁ। তাৰো এটা ইউটিউব চেনেল আছে হেল্পফুল মটৰ ব্লগ। তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া তাতে যাওঁ, তাতে গৈ দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে। তো লেটছ গ'। আমি পাই গ'লো কাৰ্বি আংলং বেলুঘাটৰ মেইন গেট। তো এয়া গেট পাই গ'লো। তো ইয়াতে টিকেট আছে, টিকেট কাটিব লাগিব। আৰু এইটো মেইন গেট চাই। টিকেট কিমানকৈ? 50। বাইক 10 रुपीज़। আচ্ছা আচ্ছা। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি কাৰ্বি আংলং বেলুঘাটৰ মেইন গেট। তো আহিয়ে লগে লগে টিকেট কাটি ল'লোঁ। টিকেট হৈছে 90 रुपीज़। তো এতিয়া ভিতৰলৈ সোমাই গৈ দেখাই আছোঁ। আৰু বহুত মানুহ আহিছে ভিতৰত। তো গৈ দেখাই আছোঁ আপোনালোকক। আৰু হৈছে এইটো মেইন গেট কাৰ্বি আংলং বেলুঘাটৰ। আৰু ইয়াত ছাইডত আছে এটা ধুনীয়া নিজৰা, চাব পাৰিছে আপোনালোকে। তো এতিয়া ভিতৰলৈ সোমাওগৈ, জল্দি সোমাই দেখাই আছোঁ। আৰু ভোকো লাগিছে, তাত গৈ চাওঁ কিবা খাব পাৰোঁ নে নাই, কিবা খোৱা থাকিলে খাই ল'ম। মেইন ৱাটাৰফলটো দেখাই আছোঁ, বহুত ধুনীয়া ৱাটাৰফল, চাই থাকিব। তো গাইছ এয়া চাওক বেলুঘাট বনভোজৰ স্বাগতম। আৰু ইয়াতে নিয়মাৱলী আছে, আপোনালোকে চাই ল'ব নিয়মাৱলীখিনি। আৰু ইয়াতে আহিলে এইকেইটা মানি চলিব। তো গাইছ আমি ভিতৰ ফালে সোমাই গ'লো, মেইন গেটৰ ভিতৰ ফালে আহি গ'লো। আৰু অকণমান আছে। তো গাইছ এয়া চাওক পাই গ'লো। এইটো হৈছে পিকনিক প্লেচৰ মেইন ডেষ্টিনি। তো চাওক এইখিনিতে অহাৰ লগে লগে পাব এটা মেইন গেট। তো আগতে এইটো আপোনালোকে দেখাই লওঁ। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি মেইন পিকনিক প্লেচত। তো ইয়াতে সকলোৱে জানুৱাৰী মাহত ইয়াতে আহি পিকনিক খায়। আৰু ইয়াতে এটা ধুনীয়া নিজৰা বহি গৈছে। আৰু ৱাটাৰফলটো ওপৰ পিনে যাব লাগে অকণ, এই ৰাস্তাটোদি ওপৰ পিনে যাব লাগে। তো তাতেও যাম। তো ইয়াতে দেখাই লওঁ আপোনালোকক, দেখাই পেলাই পিছত গৈ আছোঁ। তো চাওক এইখিনি হৈছে মেইন বনভোজস্থলী। জানুৱাৰী মাহত চবে আহি পেলাই ইয়াতে পিকনিক খায়। তো গাইজ এতিয়া গৈ আছোঁ মেইন ৱাটাৰফলত। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি মেইন ৱাটাৰফলৰ ওচৰত। তো এয়া চাওক তলৰ পিনে আৰু মেইন ওপৰৰ ফালে চাওক বহুত ধুনীয়া ৱাটাৰফল আৰু বহুত ডাঙৰ ৱাটাৰফল দেখাই আছোঁ। বহুত ধুনীয়া ৱাটাৰফল হয়, আপোনালোকক দেখাব কেমেৰাত নাহে, কিন্তু বহুত ধুনীয়া ৱাটাৰফল হয়। আপোনালোকক দেখাই আছোঁ আৰু ফ্ৰণ্টত গৈ। তো চাব আপোনালোকে। তো গাইছ এয়া চাওক এইটো হৈছে কাৰ্বি আংলং বেলুঘাট। তো আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া ৱাটাৰফল হয় আৰু বহুত ডাঙৰ ৱাটাৰফল হয়। চাওক আপোনালোকে চালেই গম পাব ডাঙৰ হয়নে নাই। তো জুম কৰি দেখাই আছোঁ। চাউণ্ড শুনা পাইছেনে? আৰু এইখিনিলৈকে বতাহ মাৰি আছে। তো গাইছ আমি উঠি আছোঁ একদম ওপৰ ফালে। ওপৰত উঠাৰ লগে লগে চাব পাৰিব এটা ভিউ, বৰষুণৰ নিচিনা একদম পানী আহি আছে এইফালে। তো নাজানো কোৱালিটি কেনেকুৱা হৈ আছে, কোৱালিটি বেয়া হ'ব পাৰে অকণমান, কিন্তু এতিয়া কৰিবলৈ একো নাই, আহি যায় পানী, কি কৰিব উপায় নাই। চাও তো গাইছ এয়া চাওক, মুভিত যে এটা শ্বৰ্ট থাকে এনেকুৱা, ৰিয়েলিটি ইয়াতকৈ আৰু ধুনীয়া। আপোনালোকে আহিব পাৰে। আৰু এইখিনিতে গা চা ধুব নোৱাৰে, এলাও নাই, কিন্তু তলত যিটো নিজৰ দেখাইছোঁ সেইটোত গা চা ধুব পাৰে। আৰু বহুত পানী, বৰষুণৰ নিচিনা পুৰা আহি আছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে গাইছ, চাব পাৰে কেনেকুৱা ভিউ। তো আজি প্ৰথম আহিছোঁ ইয়াত বেলুঘাট ওচৰৰ ঠাইৰ লগত। মই তাক আজি বহুত জোৰ কৰি আনিছোঁ, ই আহিব বিচৰা নাছিল, কিন্তু মই এবাৰ আহিছোঁ, মই গম পাওঁ বহুত ধুনীয়া ৱাটাৰফল হয়। কিন্তু এতিয়া মানে ব্লগ বনোৱা নাছিলোঁ। তো এতিয়া ভাবিলোঁ যে দুয়োটাই মিলাই দুয়োটাই ব্লগ বনাওঁ। আৰু ই হিন্দী ব্লগ বনায়, মই আছামিজ। তো আমাৰ অসমত যে ইমান ধুনীয়া ৱাটাৰফল আছে এটা, তো এইটো দেখাব মানে বিচাৰিছোঁ। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া ৱাটাৰফল হয় আৰু বহুত ডাঙৰ ৱাটাৰফল হয়। তো গাইছ এয়া চাওক বহুত মানুহ আহিছে, বহুত ভিৰ। তো গাইছ বহুত টাইম ইয়াতে ফটো উঠিছিলোঁ। তো ইয়াতে চাওক বৰষুণৰ নিচিনা একদম তিতি গ'লোঁ, গা চা তিতি গ'ল। তো এতিয়া সোনকালে যাব লাগে ঘৰ, সন্ধিয়া হৈ গ'ল। এতিয়া ঘৰত যাওঁ। তো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ প্লিজ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।